ভাষা গৌৰৱ উদযাপন সমিতিৰ সহযোগত আজিৰে পৰা ডিফু লাংকুং হাবেত ভাষা গৌৰৱ উৎসৱ উদযাপনৰ উদ্বোধনী অনুষ্ঠান আৰম্ভ কৰা হৈছে আৰু এই অনুষ্ঠান আজি 3 তাৰিখৰ পৰা 9 তাৰিখলৈকে চলিব আৰু এই কাৰ্যসূচীটো অসম চৰকাৰৰ নিৰ্দেশমৰ্মে সকলো জিলাতে এইটো অনুষ্ঠিত হৈ আছে আৰু হ'ব। আৰু এই সন্দৰ্ভত মোৰ ক'বলগীয়া এইটোৱেই যে আজি 20 জনৰ লগতে লেখক লেখিকা আৰু শিল্পীসকলক সম্বৰ্ধনা জনোৱা হৈছে, যিসকলে ভাষা সাহিত্যলৈ অৰিহণা যোগাইছে। কিন্তু মই নিজকে ভাবোঁ যে মই ইমান ডাঙৰ অৰিহণা যোগোৱা নাই। মই ইতিমধ্যে 10খনমান কিতাপ লিখিছোঁ, কিন্তু মই ইমান ভাষা সাহিত্যলৈ অৰিহণা যোগোৱা কথাটো মই নিজে নাভাবোঁ। কিন্তু জিলা প্ৰশাসনে মোক আজি সম্বৰ্ধনা জনোৱাৰ বাবে মই উদ্যোক্তাসকললৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আশা কৰোঁ এই কাৰ্যসূচীটি সফল হওক। আৰু মই 2004 চনৰ পৰা প্ৰথম অসমীয়া দৈনিক পাব্লিছ কৰিছিলোঁ আৰু ইয়াৰ প্ৰতিষ্ঠাপক সম্পাদক হ'ল মই। আৰু যোৱা 18 বছৰে মই চলাংদু কাকত পাব্লিছ কৰি আছোঁ। গতিকে এইবোৰ তেওঁলোকে নিশ্চয় চাইছে যে তেওঁৰ অৰিহণা আছে বুলি ভাষা সাহিত্যলৈ, সেইকাৰণে হয়তো মোক তেওঁলোকে আজি সম্বৰ্ধনা জনাইছে। গতিকে মই অতিশয় আনন্দিত। আৰু আজি যিটো কাৰ্যসূচী অনুষ্ঠিত হৈ গৈছে সেইটো ধ্ৰুপদী ভাষাৰূপে অসমীয়া ভাষা স্বীকৃতি লাভ কৰাৰ কাৰণে যোৱা 3 অক্টোবৰত ভাৰত চৰকাৰে অসমীয়া ভাষাক আৰু আন 4টা ভাষাক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিছে। এই সন্দৰ্ভত মই ব্যক্তিগত ফালৰ পৰাও কেন্দ্ৰীয় চৰকাৰক অভিনন্দন জ্ঞাপন কৰিছোঁ, শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আশা কৰোঁ মোৰ লগতে আন সকলোৱে এই কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তৰ প্ৰতি শুভেচ্ছা জনাব বা আদৰণি জনাব। ডিজিটেল ইণ্ডিয়াত প্ৰায় আজিকালি উঠি অহা ল'ৰা ছোৱালীসকলে কিতাপ লিখাটো বা পঢ়াটো প্ৰায় বাদেই দিছে। এই এনেকুৱা সময়ত আপুনি এজন লিখক হৈ তেখেতসকলক কি মেছেজ দিব বিচাৰে যে লিখিব লাগে নালাগে, কি ক'ব বিচাৰে? প্ৰিণ্ট মিডিয়া যিটো বাতৰি কাকত বা কিতাপ, সেইটো একদম ভৱিষ্যতলৈকেও ইয়াৰ ইম্পৰ্টেঞ্চটো থাকিব, গুৰুত্বটো থাকিব। কাৰণ ডিজিটেল মিডিয়াত ধৰক কিবা নিউজ এটা ওলালে সেইটো পাছত নাইকিয়া হৈ যাব। কিন্তু কিতাপ আকাৰে যদি আমি পাব্লিছ কৰোঁ বা বাতৰি কাকতত প্ৰকাশ পায় কথাটো যিকোনো বিষয়, তেতিয়াহ'লে সেইটো ভৱিষ্যতলৈ থাকি যাব, আমি সেইটো সংৰক্ষণ কৰিব পাৰোঁ। গতিকে এই ইম্পৰ্টেঞ্চটো আমি সকলোৱে বুজিব লাগে আৰু বুজি পাব লাগে। আৰু আজি আপোনাক এনেকুৱা এটা সন্মান দিয়াৰ পাছত আপোনাৰ অনুভৱ কেনেকুৱা? অলপ ৰাইজক শ্বেয়াৰ কৰিব। আজি মোক সম্বৰ্ধনা জনোৱাৰ বাবে মই অতিশয় আনন্দিত হৈছোঁ আৰু গৌৰৱবোধ কৰিছোঁ। আশা কৰোঁ মই মোৰ কামত মই আৰু অধিক নিয়োজিত হ'ম, মোৰ কামত মোৰ কৰ্মত। গতিকে ভৱিষ্যতে যাতে মই ভাল ফল দেখুৱাব পাৰোঁ আৰু যাতে সম্বৰ্ধনা গ্ৰহণ কৰিব পাই থাকোঁ, তাৰ বাবে মই আশাবাদী। Ini District Administration Lapen Bhasa Gaurob Ucapan Komiti alang itu jointly ladak Langkung Habilong isi inauguration laso program Jengpon lo Lapen laso program mangi pinipen mu nainan yan koptai si laso program padupon po lasi pini laso program long karbeng long writer ketok lang atumpan Lapen lun kilun atumpan alang itumpan kartupon padu sikato we bang gora hini tuhan kartupon padulo lasong bong nili raino lo lasen nili pan tanang kartupon pot nili district administration lapen la organizer tuhan ningat longpen churu parpig lo asi ini jasamnya laso program mangke Assamese language pan hedi isi Drupadi bhakha laso recognition ki pilo Drupadi bhakha bulu tangte ilitum chini lo la bangke laso abanai language pandiki pudamo abanai bulu tangte lingkan pharu sihini akam gali 1500 pen 2000 years aprang language tumpansi Drupadi bhasa pugi pudamo lasi chuki damtang 3 November 3 October ani hai central government atum Assamese
বাংলা লাপে নন হিনি থম ল্যাঙ্গুয়েজ ফান হেদি ধ্রুপদী ভাষা লাস রিকগনিশন পিপল লাস পছি আনি গারং বেনসি আসাম গভর্নমেন্ট আতুম ডিস্ট্রিক্ট এডমিনিস্ট্রেশন আতুম ফান পিনখাত লো যে অল আসাম তা la ভাষা গৌরব উদযাপন লাসবাং paman ponai silaso sir dang thi nang ipa ko an la bang solo thui to ikila ba men son son than ikla nili ke jasemet ke non paket lo thui to pon lo la song bang english ta do lo assamese ta do lo karbi ta do lo la silhai la pen karbeng long ke assamese daily la ke paklang seng bang nili helo editor ta nili amar helo la pen non sulang do newspaper ta nili ke dam tang ningkan kriner ke paklang bom lo kasi lahai kelang ponsi district administration atum tanil phan nangkar chulo bon puchini chima thadam lo je la language lahai lamaki na contribution ke do tum phan ansi la pini kartu pon lo kita nili mo meeting long tan ngi pon lo je nili contribution do upu nili chima tha the nili chi pupe sta bangjong si to contribution do lo na literature phan pulo tang de la bangke to narto ipode narto no bajala hai nasi nili punai ke lahel ki puji ke lahelo ya lang hitum fanili ninga klong pen churu parpik sa nate nang non dong kita paklang na matter memories po nang yang tan kita hot my travel memories po masa kitab pot nang li rat phan kopi than pon laso aputang nili puji po bangke karbi tumta foreign ke dam tum du piglo sida kitab titokte pulu dang te ke dam record ta ve la pen alang ni tum hada ke long experience ta rat phan share the delo lasi anutin da hong dam lu pulu dang te hadak chini meme alam do culture alam do language alam do population alam do lahai kichini na alam do pigyo lahai bang kiju dam tu manta share son de mesen du sinil mata da honor উদ্যোগত আৰু ভাষা গৌৰৱ উদযাপন সমিতিৰ সহযোগত আজিৰে পৰা ডিফু লাংকুং হাবেত ভাষা গৌৰৱ উৎসৱ উদযাপনৰ উদ্বোধনী অনুষ্ঠান আৰম্ভ কৰা হৈছে আৰু এই অনুষ্ঠান আজি 3 তাৰিখৰ পৰা 9 তাৰিখলৈকে চলিব আৰু এই কাৰ্যসূচীটো অসম চৰকাৰৰ নিৰ্দেশমৰ্মে সকলো জিলাতে এইটো অনুষ্ঠিত হৈ আছে আৰু হ'ব আৰু এই সন্দৰ্ভত মোৰ ক'বলগীয়া এইটোৱেই যে আজি 20 জনৰ লগতে লেখক লেখিকা আৰু শিল্পীসকলক সম্বৰ্ধনা জনোৱা হৈছে যিসকলে ভাষা সাহিত্যলৈ অৰিহণা যোগাইছে কিন্তু মই নিজকে ভাবোঁ যে মই ইমান ডাঙৰ অৰিহণা যোগোৱা নাই মই ইতিমধ্যে 10খনমান কিতাপ লিখিছোঁ কিন্তু মই ইমান ভাষা সাহিত্যলৈ অৰিহণা যোগোৱা কথাটো মই নিজে নাভাবোঁ কিন্তু জিলা প্ৰশাসনে মোক আজি সম্বৰ্ধনা জনোৱাৰ বাবে মই উদ্যোক্তাসকললৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আশা কৰোঁ এই কাৰ্যসূচীটি সফল হওক আৰু মই 2004 চনৰ পৰা প্ৰথম অসমীয়া দৈনিক প্ৰকাশ কৰিছিলোঁ পাব্লিছ কৰিছিলোঁ আৰু ইয়াৰ প্ৰতিষ্ঠাপক সম্পাদক হ'ল মই আৰু যোৱা 18 বছৰে মই চলাংদু কাকত পাব্লিছ কৰি আছোঁ গতিকে এইবোৰ তেওঁলোকে নিশ্চয় চাইছে যে তেওঁৰ অৰিহণা আছে বুলি ভাষা সাহিত্যলৈ সেইকাৰণে হয়তো মোক তেওঁলোকে আজি সম্বৰ্ধনা জনাইছে গতিকে মই অতিশয় আনন্দিত আৰু আজি যিটো কাৰ্যসূচী অনুষ্ঠিত হৈ গৈছে সেইটো ধ্ৰুপদী ভাষাৰূপে অসমীয়া ভাষা স্বীকৃতি লাভ কৰাৰ কাৰণে যোৱা 3 অক্টোবৰত ভাৰত চৰকাৰে অসমীয়া ভাষাক আৰু আন 4টা ভাষাক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিছে এই সন্দৰ্ভত মই ব্যক্তিগত ফালৰ পৰাও কেন্দ্ৰীয় চৰকাৰক অভিনন্দন জ্ঞাপন কৰিছোঁ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আশা কৰোঁ মোৰ লগতে আন সকলোৱে এই কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তৰ প্ৰতি শুভেচ্ছা জনাব বা আদৰণি জনাব ডিজিটেল ইণ্ডিয়াত প্ৰায় আজিকালি উঠি অহা ল'ৰা ছোৱালীসকলে কিতাপ লিখাটো বা পঢ়াটো প্ৰায় বাদেই দিছে এই এনেকুৱা সময়ত আপুনি এজন লিখক হৈ তেখেতসকলক কি মেছেজ দিব বিচাৰে যে লিখিব লাগে নালাগে কি ক'ব বিচাৰে প্ৰিণ্ট মিডিয়া যিটো বাতৰি কাকত বা কিতাপ সেইটো একদম ভৱিষ্যতলৈকেও ইয়াৰ ইম্পৰ্টেঞ্চটো থাকিব গুৰুত্বটো থাকিব কাৰণ ডিজিটেল মিডিয়াত ধৰক
কিবা নিউজ এটা ওলালে সেইটো পাছত নাইকিয়া হৈ যাব। কিন্তু কিতাপ আকাৰে যদি আমি পাব্লিছ কৰোঁ বা বাতৰি কাকতত প্ৰকাশ পায় কথাটো যিকোনো বিষয়, তেতিয়াহ'লে সেইটো ভৱিষ্যতলৈ থাকি যাব, আমি সেইটো সংৰক্ষণো কৰিব পাৰোঁ। গতিকে এই ইম্পৰ্টেঞ্চটো আমি সকলোৱে বুজিব লাগে আৰু বুজি পাব লাগে। আৰু আজি আপোনাক এনেকুৱা এটা সন্মান দিয়াৰ পাছত আপোনাৰ অনুভৱ কেনেকুৱা, অলপ ৰাইজক শ্বেয়াৰ কৰিব? আজি মোক সম্বৰ্ধনা জনোৱাৰ বাবে মই অতিশয় আনন্দিত হৈছোঁ আৰু গৌৰৱবোধ কৰিছোঁ। আশা কৰোঁ মই মোৰ কামত মই আৰু অধিক নিয়োজিত হ'ম মোৰ কামত, মোৰ কৰ্মত। গতিকে ভৱিষ্যতে যাতে মই ভাল ফল দেখুৱাব পাৰোঁ আৰু যাতে সম্বৰ্ধনা গ্ৰহণ কৰিব পাই থাকোঁ, তাৰ বাবে মই আশাবাদী। Ini District Administration Lapen Bhasa Gaurob Ujapon Komiti alang itu jointly ladak langkung habilong isi inauguration laso program jengpon lo lapen laso program mangi pinipen mu nainan yan koptai si laso program padupon po lasi pini laso program long karbeng long writer ketok lang atumpan lapen lun gelun atumpan alang itumpan kartupon padu sikato we bang gora hini tumhan kartupon padulo lasong bong nili rainut lo lasen nilpan tanang kartupon pot nili district administration lapen la organizer tumhan ningat longpen churu parpig lo lasi ini jasamia laso program mangke Assamese language pan hedi isi Drupadi Bhakha laso recognition ki pilo Drupadi Bhakha pulu tangte ilitum chini lo la bangke laso abanai language pan ki pudam lo abanai pulu tangte ningkan parosi hini akam gali 1500 pen 2000 years aprang language tumpan si Drupadi Bhasa puli pudam lo lasi क्योंकि दामतांग 3 नवंबर थकले 3 अक्टूबर रानी है सेंट्रल गवर्नमेंट अतुम असामीज बांग्ला लपे नॉन हिंदी के थम लैंग्वेज फान हेदी द्रुपदी भाषा उलासो रिकॉग्निशन पिबलो लासो पछि आनिं गारं बेनसि आसाम गवर्नमेंट अतुम डिस्ट्रिक्ट एडमिनिस्ट्रेशन अतुम फान पिनखात लो जे ऑल असम ता ला भाषा गौरव उजापन Losobang paman ponai silaso Sir dang thi nang ipa ko ano labang solo thu i tok ikila ba men son son than ikha nili ke jasemet ke non paket lo thui to pon lo la sombong english ta dulo assamese ta dulo karbi ta dulo la silhai la pen karbeng long ke assamese daily la ke paklang seng bang nili helo editor ta nili amar helo la pen non sulang do newspaper ta nili kedam tang ningkan kriner ke paklang bomlo kasi lahai kelang ponsi district administration atum tanil phan nangkar chulo bon pusinil chima thadam lo je la language lahai lamaki na contribution ke do tum phan ansi la pini karchu bonlo kita nili mo meeting long tan ngi bonlo je nili contribution do upu nili chima thathe nili chipupe sta bangjong si to contribution dolo na literature phan pulo tang la bange तो नार तो ही पुने नार तो न बजा ला है नसी नीली पुने के ला है कि पूजी के ला है लो या अलांग हितुम फानीली निंगा क्लोंग पेन चुरू पार पिक Sa natin nang non untuk kita tahu lang na material memories po nang yang tan kita mod material memories po masa kita pot nang li rat pan kopi tan pon laso apudang nili puji po bangke karbi tumta foreign ke dam tum du piglo sida kitab kitokte pulu dang te ke dam record ta ve la pen alang ni tum hada ke long experience da rat pan share the delo lasi anutin da hong dam lu pulu dang te hada chini me lam do culture lam do language lam do population lam do lahai kichini na lam do bigyo lahai bang kiju dam tu manta share son de mesen du sinil mata da প্ৰহনৰ উদ্যোগত আৰু ভাষা গৌৰৱ উদযাপন সমিতিৰ সহযোগত আজিৰে পৰা ডিফু লাংকুং হাবেত ভাষা গৌৰৱ উৎসৱ উদযাপনৰ উদ্বোধনী অনুষ্ঠান আৰম্ভ কৰা হৈছে আৰু এই অনুষ্ঠান আজি 3 তাৰিখৰ পৰা 9 তাৰিখলৈকে চলিব আৰু এই কাৰ্যসূচীটো অসম চৰকাৰৰ নিৰ্দেশমৰ্মে সকলো জিলাতে এইটো অনুষ্ঠিত হৈ আছে আৰু হ'ব আৰু এই সন্দৰ্ভত মোৰ ক'বলগীয়া এইটোৱেই যে আজি 20 জনৰ লগতে
লেখক লেখিকা আৰু শিল্পীসকলক সম্বৰ্ধনা জনোৱা হৈছে, যিসকলে ভাষা সাহিত্যলৈ অৰিহণা যোগাইছে। কিন্তু মই নিজকে ভাবোঁ যে মই ইমান ডাঙৰ অৰিহণা যোগোৱা নাই। মই ইতিমধ্যে 10খনমান কিতাপ লিখিছোঁ, কিন্তু মই ইমান ভাষা সাহিত্যলৈ অৰিহণা যোগোৱা কথাটো মই নিজে নাভাবোঁ। কিন্তু জিলা প্ৰশাসনে মোক আজি সম্বৰ্ধনা জনোৱাৰ বাবে মই উদ্যোক্তাসকললৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আশা কৰোঁ এই কাৰ্যসূচীটি সফল হওক। আৰু মই 2004 চনৰ পৰা প্ৰথম অসমীয়া দৈনিক প্ৰকাশ কৰিছিলোঁ, পাব্লিছ কৰিছিলোঁ আৰু ইয়াৰ প্ৰতিষ্ঠাপক সম্পাদক হ'ল মই। আৰু যোৱা 18 বছৰে মই চলাংদু কাকত পাব্লিছ কৰি আছোঁ। গতিকে এইবোৰ তেওঁলোকে নিশ্চয় চাইছে যে তেওঁৰ অৰিহণা আছে বুলি ভাষা সাহিত্যলৈ, সেইকাৰণে হয়তো মোক তেওঁলোকে আজি সম্বৰ্ধনা জনাইছে। গতিকে মই অতিশয় আনন্দিত। আৰু আজি যিটো কাৰ্যসূচী অনুষ্ঠিত হৈ গৈছে সেইটো ধ্ৰুপদী ভাষাৰূপে অসমীয়া ভাষা স্বীকৃতি লাভ কৰাৰ কাৰণে। যোৱা 3 অক্টোবৰত ভাৰত চৰকাৰে অসমীয়া ভাষাক আৰু আন 4টা ভাষাক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিছে। এই সন্দৰ্ভত মই ব্যক্তিগত ফালৰ পৰাও কেন্দ্ৰীয় চৰকাৰক অভিনন্দন জ্ঞাপন কৰিছোঁ, শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আশা কৰোঁ মোৰ লগতে আন সকলোৱে এই কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তৰ প্ৰতি শুভেচ্ছা জনাব বা আদৰণি জনাব। ডিজিটেল ইণ্ডিয়াত প্ৰায় আজিকালি উঠি অহা ল'ৰা ছোৱালীসকলে কিতাপ লিখাটো বা পঢ়াটো প্ৰায় বাদেই দিছে। এই এনেকুৱা সময়ত আপুনি এজন লিখক হৈ তেখেতসকলক কি মেছেজ দিব বিচাৰে যে লিখিব লাগে নালাগে, কেনে কি ক'ব বিচাৰে? প্ৰিণ্ট মিডিয়া যিটো বাতৰি কাকত বা কিতাপ, সেইটো একদম ভৱিষ্যতলৈকেও ইয়াৰ ইম্পৰ্টেঞ্চটো থাকিব, গুৰুত্বটো থাকিব। কাৰণ ডিজিটেল মিডিয়াত ধৰক কিবা নিউজ এটা ওলালে সেইটো পাছত নাইকিয়া হৈ যাব। কিন্তু কিতাপ আকাৰে যদি আমি পাব্লিছ কৰোঁ বা বাতৰি কাকতত প্ৰকাশ পায় কথাটো যিকোনো বিষয়, তেতিয়াহ'লে সেইটো ভৱিষ্যতলৈ থাকি যাব, আমি সেইটো সংৰক্ষণ কৰিব পাৰোঁ। গতিকে এই ইম্পৰ্টেঞ্চটো আমি সকলোৱে বুজিব লাগে আৰু বুজি পাব লাগে। আৰু আজি আপোনাক এনেকুৱা এটা সন্মান দিয়াৰ পাছত আপোনাৰ অনুভৱ কেনেকুৱা? অলপ ৰাইজক শ্বেয়াৰ কৰিব। আজি মোক সম্বৰ্ধনা জনোৱাৰ বাবে মই অতিশয় আনন্দিত হৈছোঁ আৰু গৌৰৱবোধ কৰিছোঁ। আশা কৰোঁ মই মোৰ কামত মই আৰু অধিক নিয়োজিত হ'ম, মোৰ কামত মোৰ কৰ্মত। গতিকে ভৱিষ্যতে যাতে মই ভাল ফল দেখুৱাব পাৰোঁ আৰু যাতে সম্বৰ্ধনা গ্ৰহণ কৰিব পাই থাকোঁ, তাৰ বাবে মই আশাবাদী। Ini District Administration Lapen Bhasa Gaurob Ucapan Komiti alang itu jointly ladak langkung habilong isi inauguration laso program jengpon lo lapen laso program mangi pinipen mu nainan yan koptai si laso program padupon po lasi pini laso program long karbeng long writer ketok lang atumpan lapen lungilun atumpan alang itumpan kartupon padu sikato we bang gora hini tumhan kartupon padulo lasong bong nil rainut lo lasen nilphan tanang kartupon pot nili district administration lapen la organizer tumhan ningak longpen churu parpig lo asi ini jasamia laso program mangke Assamese language pan hedi isi Drupadi bhakha laso recognition ki pilo Drupadi bhakha pulu tangte ilitum chini lo labangke laso abanai language pan tiki pudamo abanai pulu tangte ningkan pharosi hini akam gali 1500 pen 2000 years aprang language tumpansi Drupadi bhasa pugi pudamo lasi क्योंकि दामतांग 3 नवंबर थकले 3 अक्टूबर रानी है सेंट्रल गवर्नमेंट अतुम असामीज बांग्ला लापे नॉन हिंदी के थम लैंग्वेज फान हेदी द्रुपदी भाषा उलासो रिकॉग्निशन पीपल लासो पछि आनिंग गारं बेनसि आसाम गवर्नमेंट अतुम डिस्ट्रिक्ट एडमिनिस्ट्रेशन अतुम फान पिनखात लो जे ऑल असम ता ला भाषा गौरव उद्यापन Lasobang paman ponai silaso Sir dang di nang ipa ko ano la bang solo thu itok ikila ba men son son than ikla
nili ke jasemet ke non paket lo thui to pon lo la song bang English ta dolo Assamese ta dolo Karbi ta dolo la si lahai la pen Karbeng long ke Assamese daily la ke paklang seng bang nili helo editor ta nili amar helo la pen non sulang do newspaper ta nili ke dam tang ningkan cleaner ke paklang bom lo la si lahai kelang ponsi district administration atum ta nil phan nangkar chulo bon pusin nil chima thadam lo je la language lahai lamaki na contribution ke do tum phan ansi la pini kartu pon lo kita nili mo meeting long tan ngi pon lo je nili contribution do upu nili chima thathe nili chipupe sta bangjong si to contribution do lo na literature phan pulo tang de la bangge to nar to ipude nar to no bajala hai nasi nili punai ke lahel ki puji ke lahelo ya lang hitum panili ninga klong pen juru parpik sa rante nang ni non kantong kita pa lang na material memories po nang yang tan kita hot oh my trivial memories po masa kitab pot nang li rat pan kopi tan pon la so apudang nili puji po bangke karbi tumta foreign ke dam tum dupik lo sida kitab kitokte pulu dang te ke dam record ta ve la pen alang ni tum hada ke long experience ta rat pan share the delo la si anutin da hong dam lu pulu dang te hadak chini me alam do culture alam do language alam do population alam do lahai kichini na alam do bigjo lahai bang kiju dam tu manta share sonde mesan do sinil mata da উদ্যোগত আৰু ভাষা গৌৰৱ উদযাপন সমিতিৰ সহযোগত আজি